হেল্ল' বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, ভোগালী এই ভোগালী বিহু পাকখনত আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা। লগতে বন্ধুসকল, প্ৰতি বছৰৰ দৰে সাজি উলিওৱা ভেলাঘৰসমূহ মই যিদৰে আপোনালোকক দেখাই আহিছোঁ, এইবাৰো মাজুলীৰ বিভিন্ন প্ৰান্তত সাজি উলিওৱা ভেলাঘৰসমূহ আপোনালোকক দেখাবলৈ মই আৰু মোৰ ভাইটি এয়া অজয় বৰা যাবলৈ ওলাইছোঁ। বৰ্তমান যাবলৈ ওলাইছোঁ মাজুলীৰ ধোৱাচালা গাঁৱত এটা আকৰ্ষণীয় ভেলাঘৰ সাজি উলিয়াইছে, সেইটো আপোনালোকক দেখাই আনিম। পুনৰবাৰ আপোনালোক সকলোকে ভোগালীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ব'লক বন্ধুসকল, বাইক উলিয়াই থৈ দিয়া আছিলে আৰু অলপ বৰষুণ দিয়াৰ কাৰণে অকণমান সময় ৰৈ দিলোঁ আৰু এতিয়া আমি যাবলৈ ওলালোঁ। বন্ধুসকল, এয়া বতৰটো দেখিছে কিমান ঠাণ্ডা বতৰ, আৰু এই ঠাণ্ডাৰ মাজতে আপোনালোকক আমি এই ভেলাঘৰসমূহ দেখাবলৈ আহি আছোঁ। ফটো ব্লগ কৰা নাই, বিশেষকৈ জানেই এটা ফটো লোৱা নাই, সেয়ে ডাইৰেক্ট আপোনালোকক যোনটো ডেষ্টিনেশ্যন সেই তাত লগ পাই আছোঁ। বন্ধুসকল, এয়া দেখিছে গাঁৱৰ এজন বুঢ়া বয়োজ্যেষ্ঠ ব্যক্তি, তেখেতে খেৰ লৈ আহিছিলে, উঠাব পৰা নাই, সেয়ে এতিয়া অলপ সহায় কৰি দিছে। খালি বহুত দেৰি ৰৈ আছিলে, সম্ভৱতঃ কেমেৰাটো অন কৰা নাছিলে, জাষ্ট অন কৰি দিছোঁ। এইবোৰ এইকাৰণে দেখুওৱা নাই যাতে আমি ভাল কিবা এটা কৰিছোঁ, আপোনালোকেও যাতে এনেকৈ কোনোবা বিপদত পৰিলে সহায় কৰক, সেইকাৰণে এটা জাষ্ট মেছেজ দিবৰ কাৰণে এইটো ৰেকৰ্ড কৰি ৰাখিলোঁ। ঠিক আছে, আহি ধোৱাচালা গাঁও পালোহি। ওচৰতে সৰু সেইখনেই ধোৱাচালা গাঁও, আৰু তাতে সেই যি আকৰ্ষণীয় ভেলাঘৰ তাতে তৈয়াৰ কৰিছে। দেখি আছে বহুত দেখিছে নাই নাজানো, সৰু ভেলাঘৰ আঁতৰৰ পৰা ওচৰত গৈ ভালকৈ দেখাই আছোঁ আপোনালোকক। আমি আহি পালোহি আৰু আঁতৰৰ পৰা চাই লওক ভেলাঘৰটো। বন্ধুসকল, আপোনালোকক কৈছিলোঁ মাজুলীৰ বিভিন্ন প্ৰান্তত থকা আকৰ্ষণীয় ভেলাঘৰসমূহ মই আপোনালোকক দেখাই লৈ যাম, আৰু আহি মাজুলীৰ ধোৱাচালা গাঁৱত মই উপস্থিত হৈছোঁহি বৰ্তমান। আৰু ইয়াত এটা ধুনীয়া থিম লৈ তেওঁলোকে এইটো ভেলাঘৰ তৈয়াৰ কৰি আছে। বৰ্তমান সম্পূৰ্ণ হোৱা নাই, অলপ বাকী আছে। এওঁলোকৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ লগতো কথা পাতিম, কিদৰে তেওঁলোকে বস্তু ভেলাঘৰটো নিৰ্মাণ কৰিছে আৰু কিমানজনীয়া গোট এওঁলোকে ইয়াত কামত নিয়োজিত হৈছে, সেইখিনি কথা এওঁলোকৰ লগত পাতিম। দাদা অকণমান হয়, আপোনালোকৰ গাঁৱৰ হেৰিটো কৈ দিয়ক, ঠিকনা মানে। হয়, এই মাজুলী ধোৱাচালা গাঁও হয়। আৰু আপোনালোকৰ এই যিটো ভেলাঘৰ তৈয়াৰ কৰি উলিয়াইছে, আপোনালোকৰ কিমানজনীয়া গোটে কৰিছে? গোট বুলি নহয়, আচলতে আমাৰ সমগ্ৰ ধোৱাচালা গাঁওখনৰ ডেকা বুলি নহয়, হয়, আমাৰ ডেকা বয়সস্থ, হয়, বোৱাৰী জীয়ৰী সকলোবিলাক একেলগে আছে। আপোনালোকৰ থিম কি হিচাপে লৈছে? থিমটো একচুৱেলি আমি কি হয় 2020 বৰ্ষত হয় কৰোণা মহামাৰীয়ে তেনেকুৱা ৰূপ লৈছিলে, আপোনালোকে জানেই। হয় হয়। আৰু সেইটোক লৈ পেলাই মানে কি হ'ল, তেতিয়া এনেকুৱা এটা অৱস্থা হৈছিলে যে আমি এটা বস্তুৱে চিনি পাওঁ, ক'ভিড কেয়াৰ চেণ্টাৰ, ক'ভিড টেষ্টিং, এনেকুৱা ধৰণৰ কথা কিছুমানকে আহিছিলে। আৰু সেইবিলাকে লৈ প্ৰাসংগিক মানে পৰিৱেশটোৰ লগত খাপ খুৱাই পেলাই যি চলি আছে তাক লৈ আমি মনতে ভাবিলোঁ যে আমি এনেকুৱা এটা ভেলাঘৰ বনাওঁ যিটোৰ দ্বাৰা মানে বেলেগক আমি মেছেজ এটা কৰিব পাৰোঁ। সেই উদ্দেশ্য আগত ৰাখি আমি ভেলাঘৰটি বনালোঁ ক'ভিড কেয়াৰ চেণ্টাৰ হিচাপে। হয়। আপোনালোকৰ এইটো যি কাম আৰম্ভ কৰিছে, কিমান দিনৰ আগৰ পৰা কাম আৰম্ভ কৰিছে? এইটো আমাৰ এমাহ মানেই হ'লগৈ। হয়। কিন্তু আমি প্ৰথমতে ভাবিছিলোঁ কি আমি কমপ্লিট কৰি নেপেলাওঁ মানে ঘৰটো। হয়।
আমি অলপ শেষত ছাৰপ্ৰাইজ হিচাপে আমি মানুহক দিম বুলি ভাবিছিলোঁ কিন্তু পিছতহে গম পালোঁ একচুৱেলি ঘৰটো আমি প্ৰথমে বনাব লাগিছিলোঁ এতিয়া আমাৰ বহুত কাম বাকী আছে আপুনি দেখিব পাইছে এয়া দেখিছে কাম অলপ বাকী আছে তেওঁলোকৰ সম্পূৰ্ণ হয় এয়া তেওঁলোকৰ বিষয়ববীয়া সকলো এয়া চাৰিওফালে দেখিছে এয়া কামত বৰ্তমান লাগি আছে তেওঁলোক হয় কওক এতিয়া চাওক এয়া ষ্টেপৰ কাম বাকী আছে এইফালে ষ্টেপৰ কাম কৰি আছে তেওঁলোকে আমি লিফ্টৰ ব্যৱস্থা কৰাৰ কথা আছে সেইটো আজি আৰম্ভ কৰিম আমি তাৰপাছত আমি যিবিলাক ৱাৰ্ড ক'ভিড চেণ্টাৰত যিবিলাক প্ৰয়োজনীয় মানে ডিপাৰ্টমেণ্ট যিবিলাক আছে সেইবিলাক আমিতো দেখুৱাব লাগিব তাৰ বাবে আমাৰ কমপ্লিট হোৱা নাই কামবিলাক সেইবিলাক আজি কাইলৈ ৰাতিৰ ভিতৰত আমি উলিয়াম মানে হয় আৰু আপোনালোকৰ এই যিটো ভেলাঘৰ তৈয়াৰ কৰি উলিয়ালে বৰ্তমান যিমানখিনি আমাক অকণমান ভালকৈ দেখাই দিয়ক বুজাই ওপৰত হওক বা তলতে হওক এয়া দেখিছে তেওঁলোকে ওপৰলৈ উঠি যাব পৰা কাম চিৰিটোৰ কাম বৰ্তমান চলাই আছে আপুনি দেখাই যাওক হেৰিখিনি আপোনালোকৰ কেনেকুৱাকৈ ৰাখিছে সুবিধা হয় এইখন মুখ্য দুৱাৰ হয় ইয়াতে আমাৰ ক'ভিড টেষ্টিং চেণ্টাৰ হ'ব ইয়াতে তাৰপাছত আপোনাৰ এই ভিতৰলৈ সোমাই গ'ল ইয়াতে ৰোগীৰ বেড থাকিব এইখিনি জেগাতে ৰোগীৰ বেড ৰাখিব আপোনালোকে হয় বেড 2-3খনমান ৰাখিম তাতে হয় বেড ৰাখিব আৰু এইফালে এটা ইয়াতে ৱাৰ্ড থাকি ওপৰত আমি ইমাৰ্জেঞ্চি ৱাৰ্ড এটা বনাই আছোঁ আপুনি বাহিৰলৈ গ'লে দেখা পাব ওপৰত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম উঠি আপোনালোকক দেখাম ওপৰত এটা ইমাৰ্জেঞ্চি ৱাৰ্ড এটা থাকিব তাৰপাছত জেনেৰেল ৱাৰ্ড এটা হ'ব এইটো হল এৰিয়াটোত এইটোতে হ'ব তেনেকুৱা হল এৰিয়াত থাকিব আৰু এইপিনে পিছত আপোনাৰ হেৰি আছে লেট্ৰিন বাথৰুম থাকিব ইয়াতে আমি দৰ্জা ইয়াত ৰাখি থৈছোঁ আপুনি চাব পাৰিব কোনফালে দেখাই দিয়ক এইটো হয় এইপিনে আছে এইফালে তেওঁলোকে কাম চলাই আছে ইয়াতে সম্পূৰ্ণ হোৱা নাই বাউণ্ডেৰী তেওঁলোকে ব্যৱস্থা কৰি আছে গেটৰ কাম হোৱা নাই সম্পূৰ্ণ যেতিয়া হ'ব কাইলৈ হ'ব ন কাইলৈ আজি ৰাতিৰ ভিতৰত কাম কমপ্লিট কৰিম আৰু কিয়নো আজি আমি কালি ৰাতি আমি কেইটা 5টা বজালৈকে কাম কৰিছোঁ কাম কৰি এতিয়া মানে এতিয়া আহিছোঁ আৰু কাম আৰম্ভ কৰিম বুলি তাৰপিছত এই ফ্ৰণ্টত এটা বস্তু দেখিবলৈ পাইছে চাগে দেখাই দিয়ক অলপ ফ্ৰণ্টলৈ আহক ফ্ৰণ্টত আপুনি এটা বস্তু দেখিবলৈ পাইছে এখন গাড়ী 108 যিখনে পেচেণ্টবিলাকক লৈ অহা হ'ব ইয়ালৈ তাৰ সুবিধা আছে তাৰপিছত আপোনাৰ বাউণ্ডেৰীটো গোটেই এৰিয়াটো দেখা পাইছে আৰু ইয়াতে ৰাতিলে কিবা প্ৰগ্ৰেমৰ সুবিধা হেৰি হয় এইটো এটা ৱাটাৰফল হয় এইটো ৱাটাৰফল তৈয়াৰ হৈ আছে বৰ্তমান কমপ্লিট হ'বলৈ হৈ যাব আজি ৰাতিৰ ভিতৰত হৈ যাব তাতে আমাৰ ষ্টেজটো ইয়াতে আমাৰ ষ্টেজ প্ৰগ্ৰেম এটাও হয় তাতে হ'ব ষ্টেজটো বাউণ্ডেৰীটো দেখিছে আৰু এই বনোৱা মেলাবিলাক কাম হ'ব তাৰ এৰিয়াৰ ভিতৰত মেজি থাকিব আগতে কাম মানে কমপ্লিট হোৱাগৈ নাই আজি ৰাতিৰ ভিতৰত আমি কমপ্লিট কৰিম আৰু ইয়াত দেখিছে তেওঁলোকৰ যুৱকসকল লগতে ডেকা বুঢ়া সকলো ইয়াত কামত বৰ্তমান ব্যস্ত আৰু এইদৰেই মাজুলীত এটা আকৰ্ষণীয় ৰূপে ভেলাঘৰ তৈয়াৰ কৰি উলিয়াইছে ইয়াৰ ওপৰফালৰ দৃশ্য মই দেখাই দিছোঁ এটা 3 মহলৰ কোঠা আৰু এয়া যুৱকসকল কামত বৰ্তমান ব্যস্ত হৈ আছে ওপৰফালে উঠিব পাৰিম নেকি দেখাই দিয়ক এইটোৱেই এতিয়া ওপৰলৈ উঠি তেওঁলোকৰ কক্ষবোৰ কেনেকৈ নিৰ্মাণ কৰিছে সেয়া চাবলৈ চেষ্টা কৰিম এইফালে উঠি যাব লাগিব হয় এয়া কাম বৰ্তমান চলি আছে এই ষ্টেপৰ কাম দেখিছে চাগে হয় টকা মাৰিবলৈ আছে আৰু ওপৰৰ আমাৰ কামবিলাকো হোৱা নাই হয় টকা পাৰিবলৈ আছে এয়া আকৰ্ষণীয় ৰূপে তেওঁলোকে ভেলাঘৰ 3টা মহল 3 মহলৰ তৈয়াৰ কৰি বৰ্তমান উলিয়াইছে সম্পূৰ্ণ হোৱা নাই অলপ বাকী আৰু এইফালে এয়া কামত ব্যস্ত গাঁৱৰ ডেকাসকল ওপৰলৈ যাব পৰা যাব হয় দেখিছে গাঁৱৰ ডেকাসকলে বৰ্তমান কামত সময়টো তেওঁলোক লাগি আছে হয় এয়া কাম হৈ আছে বৰ্তমান এয়া টকা বৰ্তমান মাৰি আছে ইয়াতে এয়া দেখিছে এইটো
ফিনিচিং কাম বাকী আছে ইয়াতে আমি মাৰিবলৈ আছে বাঁহ মাৰিবলৈ আমাৰ হোৱা নাই কমপ্লিট আৰু এইবিলাক যিবিলাক হেৰি হৈ আছে এইবিলাক দেখা পাইছে এইবিলাক মানে কেঁচি আমি কাটিব লাগিব কেঁচি দিয়ে ফিনিচিং হোৱা নাই সমান কৰিবলগীয়া আছে আৰু আমাৰ কাম বাকী আছে এতিয়া আমি ওপৰৰ পৰা বিমৰ চিষ্টেম কৰা হ'ব আৰু খুঁটাকেইটা দেখাবৰ কাৰণে আঁতৰৰ পৰা দেখিবৰ কাৰণে বিমৰ চিষ্টেম আহিব মানে সেই বিমকেইটা আমি হোৱাগৈ নাই এতিয়া সেইকেইটা আজি ৰাতিৰ ভিতৰত আমি কাম কমপ্লিট কৰিম আৰু অসমবাসীলৈ আপোনালোকৰ এই ধোৱাচালাবাসী হৈ আপুনি কি ক'ব সমূহ অসমবাসীক মই এটাই ক'ব বিচাৰোঁ কৰোণা মহামাৰীৰ পৰা বাচি থাকক 2020 বৰ্ষ বহুত হয় আৰু এই বছৰটোৰ পৰা সেই তেনেকুৱাবিলাক মহামাৰী যেন আমাৰ ধৰালে নামি নাহে আমি তাকেই আৰু এটা কথা আমি এটা মেজি বনাম যিটোত আমি কৰোণা ভাইৰাছৰ যিটো চিম্বল সেইটো দিয়া থাকিব আৰু তাক আমি পুৰি শেষ কৰি পেলাম পৃথিৱীৰ পৰা শেষ কৰিব তাৰে উদ্দেশ্য লৈছে মানে যি মহামাৰী চলি আছে এই আতংক শেষ কৰিবৰ কাৰণে আপোনালোকে শেষ পুৰি পেলাব আমি এটা প্ৰত্যেক মুহূৰ্ততে এটাই কথা তেতিয়া আমাৰ মনলৈ আহিছিলে ক'ভিড কেয়াৰ চেণ্টাৰ ক'ভিড টেষ্টিং পজিটিভ নিগেটিভ এনেকুৱা ধৰণৰ কিছুমান চলি আছিলে যিবিলাক আমি পুৰি ধ্বংস কৰিব বিচাৰিছোঁ আৰু কৰিম আৰু এইফালে এনেকৈ চাওক দৃশ্যটো আৰু যে আমি ইয়াত ঘৰটো আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা আমি ঘৰত খোৱা বোৱাবিলাক বাদ দি দিলোঁ সকলো ইয়াতে খাওঁ আপুনি দেখা পাইছে চালি আমি বনাই থোৱা আছে এইফালে চালি হয় আপুনি ওপৰত দেখিছে বাচন বৰ্তন আপুনি পানী চিনটেক্স লগাই থোৱা আছে কমপ্লিট সুবিধা আমাৰ ইয়াতে আছে আমি ইয়াত যে আপুনি দেখা পাইছে তাতে এইবিলাক দা কটাৰী কিবা কিবিবিলাক পেলাই থোৱা আছে তাত হোম থিয়েটাৰ আছে দেখা পাইছে এইবিলাক মানে আৰম্ভ কৰাই নাপায় এনেকৈ আছে আৰু আমাৰ আৰু এটা সুবিধা আমি গাঁওখনৰ সকলোবিলাক মানে সকলো মানুহৰে ভাল এটা সঁহাৰি পাইছোঁ মানে এনেকুৱা হয় আজি আমাৰ কেতিয়াবা চাহ বোলে আমি চাহ একাপ খাব লাগে বুলি ভাবিব আমি নালাগে মানে বহুত বেছি হৈ যায় মাছ মাংসৰ পৰা ধৰি লৈ মানে প্ৰত্যেক কোনোবা মানুহ এজন আহিছে কোনোবাই আহি পেলাই আমাক তমাল বনাই দিছেহি কোনোবাই ক'ব মোক মতা নাই কেলে মোক আমুকটো দিয়া কৰিব মানে মানুহৰ সঁহাৰি দেখিলে আপুনি আচৰিত এতিয়া আৰু মেইন গেটখনৰ এটা আকৰ্ষণ আছে আপোনাক মই এটা কথা কোৱাই নাই জনাওক আমাৰ ইয়াতে সেই পজিশ্যনটো যে আপুনি দেখিলে ৱাটাৰফলটো দেখিছে তাৰ ছাইডত এখন উদ্যান থাকিব উদ্যানখনৰ মানে কি হৈছে আমি যিবিলাক জীৱ জন্তুবিলাক আমি কিছুমান সংৰক্ষণ কৰিব বিচাৰিছোঁ যিবিলাক আমি সেইটো এটা আপোনালোকে মেছেজ পঠাইছে হয়তো এটা থিম লৈছে জীৱ জন্তুখিনি যে সংৰক্ষণ কৰিব লাগে তাৰ এটা মেছেজ দিব মানে মেছেজ দিম মানে তাতে আপোনাৰ কিন্তু আমি যিবিলাক বস্তু বনাইছোঁ তাত কোনো আৰ্টিফিচিয়েল চব নেচাৰেল বস্তু বনাইছোঁ আপুনি মৌৰা এটা হ'লে মৌৰাৰ কালাৰটো বেলেগ হয় অৱশ্যে চবেই জানে সেইটো কথা কিন্তু আমি এনেকুৱা এটা বনোৱা হৈছে যিবিলাক ধান খেৰেৰে বনাইছোঁ আমি ধান খেৰে সকলো নিৰ্মাণ কৰা হৈছে এতিয়া আমি মৌ বনাইছোঁ যুঁজাৰু মৌ আছে সেই মৌবিলাক আমি তাত যিটো আমি কালাৰ মাৰিব লাগে সেইটো নহয় মেটেকা শিপাৰে আমি তাৰ নোমবিলাক বনোৱা হৈছে তাতে জিৰাফ থাকিব আৰু বান্দৰ থাকিব প্ৰায়বিলাক বস্তু তাতে আমি থ'ম মানে যে এখন ভাল উদ্যান এখনলৈ অহা যিটো পৰিৱেশ তেনেকুৱা এটা পৰিৱেশ আমি তাত দেখাবলৈ চেষ্টা কৰিম আৰু ফ্ৰণ্টত যিখন গেট থাকিব গেটতে আমাৰ অসমীয়াৰ যিটো বিহু বুলি ক'লে আমাৰ যিটো কম্বিনেশ্যন মনলৈ আহে জাপি ছাতি আৰু কি পেঁপা সেই কম্বিনেশ্যনটো তাতে থাকিব সেই গেটখনতে মূল গেটখনতে আৰু আপুনি দেখা পাইছে চাগে ইয়াত এই সৰুকৈ ফ্ৰেম এটা বনোৱা আছে তাতে সৰুকৈ ফ্ৰেম এটা বনাই আছে তেখেতসকলে সেইটো আমাৰ মেইন গেট হ'ব আমাৰ তিনিআলিত ফিটিং কৰিব আপোনালোকৰ যি মেইন সোমাই অহা আমাৰ গাঁওখনলৈ যিটো সোমাই আহে যিটো চুবুৰীলৈ সোমাই গাঁওখন নহৈছিল সেই তাতে আমাৰ গেটখন থাকিব মেইন গেটখন আমাৰ যাত্ৰীৰ কম্বিনেশ্যন যিটো পেঁপা আৰু জাপিৰ যিটো ইয়াতে থাকিব সকলোবিলাক সুবিধা আমি ইয়াতে ৰাইজে পাব মানে বুজি পাইছোঁ ৰাতিলৈ আমাৰ ফাংচন আছে ৰাতিলৈ প্ৰগ্ৰেম আহিব চাগে আশা কৰিছোঁ আপুনি আহিব বুলি চেষ্টা কৰিম আৰু এতিয়া তললৈ নামি যাওঁ তলৰ কিছুমান দৃশ্য আপোনালোকক দেখাম আৰু দুই এজন ব্যক্তিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ যুৱ সন্থা বা গাঁৱৰ বয়োজ্যেষ্ঠ এজনৰ লগত পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে কি মন্তব্য দিয়ে
বলক আপুনি চাগে এতিয়া মানুহ কমেই দেখাইছে কিয়নো কালি ৰাতি 4টালৈকে আমি কাম কৰিছোঁ ৰাতি 4টালৈকে কাম কৰিছোঁ 4টা মানে ঘৰ পাওঁতে 4:30 হৈছে তেতিয়ালৈকে কাম কৰিছোঁ সেইকাৰণে আজি অহা দেৰি হৈছে চববিলাক মানুহ প্ৰায়বিলাক মানুহ আছে কমেও 50 জন মানুহে কাম কৰিছে আৰু তললৈ নামি যাওঁ তলত গৈ আপোনালোকক ভালকৈ সকলোখিনি দেখাই আছোঁ বলক এয়াই তলৰ পৰিৱেশটো আৰু এয়া ওপৰফালে সম্পূৰ্ণ ভেলাঘৰটো আপোনালোকক দেখাই আছোঁ আৰু গাঁৱৰে আৰু এজন ব্যক্তিৰ লগত আমি কথা পাতিম তেখেতে এই ভেলাঘৰটো নিৰ্মাণ কৰি যি তৈয়াৰ কৰিছে তাৰ বিষয়ে কিবা আশা কওঁ কেনেকুৱা সঁহাৰি পাইছে আচলতে ভেলাঘৰটো সহায় কৰাৰ ক্ষেত্ৰত বিশেষকৈ যুৱচামে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আমি যোৱা বছৰ আমি ভেলাঘৰ পাতি আপোনালোকে প্ৰতি বছৰে আমি যোৱা বছৰ এটা থিম কৰিছিলোঁ যোৱা বছৰটো আচলতে আমাৰ কোনো আচলতে বিশেষ থিম লৈ পেলাই আমি কৰিব পৰা নাছিলোঁ তথাপিতো আমি এবাৰ দেখিলোঁ যে COVID-19 গোটেই পৃথিৱীতে মানে এটা মহামাৰীৰ সৃষ্টি কৰিলে আৰু বৰ্তমান ক'ভিডৰ প্ৰভাৱটো অলপ কমিছে যদিও তথাপিতো ক'ভিড আকৌ নতুন ৰূপত আৱিৰ্ভাৱ হৈছে বুলি আমি গম পাইছোঁ সেইকাৰণে আমি 2021 চনটো অহাৰ লগে লগে বিশেষকৈ 21 চনতে আমাৰ মাঘৰ বিহু কৰিছে আৰু মাঘৰ বিহুৰ এটা কথা আছে যে মাঘৰ বিহু মেজি জুয়ে বোলে অসূয়া অপ্ৰীতি চব পুৰি চাই কৰি দিয়ে সেইকাৰণে আমি ভেলাঘৰটোৰ এটা থিম সৃষ্টি কৰিলোঁ যে আমি ক'ভিড কেয়াৰ চেণ্টাৰ লগতে সেই ক'ভিড কেয়াৰ চেণ্টাৰটো আমি মাঘৰ বিহুৰ জুইৰ লগত আমি মিলাই আমি যে ক'ভিড পৃথিৱীৰ পৰা যাতে নাইকিয়া হৈ যায় সেই হেৰিটো আমি সৃষ্টি কৰি পেলাই আমি হেৰি কৰিলোঁ মানে সেইটো আমাৰ এটা আমি ধাৰণা লৈ ল'লোঁ সেইকাৰণে আমি এটা কথা কৈছোঁ যে 2021 চনটো 2020 চনটোৱে যেনেকৈ গোটেই পৃথিৱীত এটা বিভীষিকাৰ সৃষ্টি কৰিলে ক'ভিডে 21 চনটোৰ পৰা যাতে গোটেই পৃথিৱীখনত যাতে ক'ভিড মুক্ত হওক সেই উদ্দেশ্য লৈ পেলাই আমি হেৰি কৰিছোঁ লগতে আমি আৰু এটা থিম লৈছোঁ যে আমাৰ যিবিলাক বনৰীয়া জীৱ জন্তু সেই বনৰীয়া জীৱ জন্তু পৃথিৱীৰ পৰা ক্ৰমে ক্ৰমে নাইকিয়া হৈ গৈছে আমাৰ বিশেষকৈ চোৰাং চিকাৰী দুষ্কৃতিকাৰী বা আমাৰ সৰ্বসাধাৰণ মানুহবিলাকেও এই প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত কোনো ভূমিকা নোহোৱা হ'ল আমি এটা কথা দেখিবলৈ পাইছিলোঁ যে ক'ভিডৰ সময়ত যেতিয়া মানুহবিলাক ভিতৰত সোমাই গৈছিল তেতিয়া বনৰীয়া জীৱ জন্তুবিলাকে ৰাজপথত বা অন্যান্য স্থানতো মুক্ত মনেৰে বিচৰণ কৰিব পাৰিছিল আমি দেখিছিলোঁ যে বাঘে চাঘে একেলগে পানী খোৱা যিটো সূত্ৰ বা যিটো প্ৰৱৰ্চন সেই প্ৰৱৰ্চনটো আমি মানে এই ক'ভিডৰ সময়ত আমি দেখিবলৈ পাইছিলোঁ সেইকাৰণে আমি ইয়াত এটা কথা আমি দেখুৱাম যে ক'ভিডৰ সময়ত যেনেকৈ মুক্ত বিচৰণ কৰিছিল জীৱ জন্তুবিলাকে ঠিক সেইদৰে ক'ভিড মুক্ত হোৱাৰ পিছতো যাতে বনৰীয়া জীৱ জন্তুবিলাকেও সম্পূৰ্ণ মুক্ত বিচৰণ কৰিব পাৰে তাৰ এটা থিম আমি এই ক'ভিড চেণ্টাৰটোৰ লগতে আমি দেখুৱাবলৈ আমি চেষ্টা কৰিম বুলি ভাবিছোঁ সেইটো কিমান দূৰ সফল হ'ব নাযাওঁ তথাপিতো আমি ৰজাঘৰীয়া প্ৰজাঘৰীয়া আমি পৃথিৱীৰ সকলোলৈকে আমি এটা বাৰ্তা আমি দিব বিচাৰিছোঁ যে ক্ৰমে ক্ৰমে পৃথিৱীৰ পৰা বনৰীয়া জীৱ জন্তু দুষ্প্ৰাপ্য যিবিলাক প্ৰাণী সেই প্ৰাণীবিলাক ক্ৰমে ক্ৰমে লুপ্ত হ'বলৈ ধৰিছে এই প্ৰাণীবিলাক যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ যে সেই জীৱ জন্তুখিনিৰ প্ৰতি যদি এটা সহৃদয়তা আগবঢ়ায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সেই জীৱ জন্তুখিনিকো আমি একেলগে একে ঠাইতে আমি দেখুওৱাৰ এটা প্ৰয়াস কৰাৰ আমি মনোভাৱ হাতত লৈছোঁ আৰু অসমবাসীলৈ আপোনালোকৰ ফালৰ পৰা কি অসমবাসীলৈ আমি লগতে আপোনালোকৰ ইউটিউব চেনেলৰ জৰিয়তে আমি অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু অসমবাসীক এটা কথাই অনুৰোধ কৰিছোঁ বিশেষকৈ অসমৰ এটা অত্যন্ত আপুৰুগীয়া সম্পদ হৈছে গড় এই গড় সংৰক্ষণত যাতে 2021 চনৰ পৰা প্ৰত্যেকজন ব্যক্তিয়ে এটা সক্ৰিয় ভূমিকা লয় চোৰাং চিকাৰী বুলিয়েই নহয় মানুহ প্ৰত্যেকজন ব্যক্তিৰ যদি সচেতন হয় চোৰাং চিকাৰীয়ে কেতিয়াও কোনো কাৰণত গড় হত্যা কৰিব নোৱাৰে বা জীৱ জন্তু হত্যা কৰিব নোৱাৰে এই ক্ষেত্ৰত মই অসমবাসী ৰাইজক এটা বিনম্ৰ অনুৰোধ জনাওঁ প্ৰত্যেকে আমি সচেতন হওঁ জীৱ থাকিলে পৃথিৱী থাকিব আৰু জীৱ যদি শেষ হৈ যায় আৰু গছ গছনি থাকিলে প্ৰকৃতি থাকিলে মানুহ থাকিব আৰু মানুহ থাকিলে বাকীবিলাক জীৱ জন্তু থাকিব সেইকাৰণে মানুহ জীয়াই থাকক তাৰ সহ অৱস্থান কৰি পেলাই বনৰীয়া জীৱ জন্তুবিলাকো জীয়াই থাকক সেইটোৱে মোৰ আজি এই নতুন বছৰৰ প্ৰথম অৱস্থাতে মই অসমৰ প্ৰত্যেকজন ব্যক্তিলৈ মই আহ্বান জনাইছোঁ ধন্যবাদ জনালোঁ আপুনি ইমানখিনি জনোৱাৰ বাবে আৰু এয়া দেখিছে এটা সুন্দৰ আকৰ্ষণীয় ভেলাঘৰ তেওঁলোকে তৈয়াৰ কৰি বৰ্তমান উলিয়ালে আৰু কিছু কাম বাকী আছে সেইখিনিও হয়তো আজি ৰাতিৰ ভিতৰতে তেওঁলোকে সম্পূৰ্ণ কৰি উলিয়াব আৰু আপোনালোকক দুটামান চিনেমেটিক শ্বট ইয়াত দেখাই লওঁ চিনেমেটিক শ্বটকেইটা চাই লওক বন্ধুসকল আপোনালোকক এই চিনেমেটিক শ্বটখিনি দেখাত বন্ধুসকল মাজুলীত বিভিন্ন প্ৰান্তত আৰু আকৰ্ষণীয় কিছুমান ভেলাঘৰ তৈয়াৰ কৰি উলিয়াইছে সেইখিনি আপোনালোকক দেখাবলৈ লৈ যাম আজিৰ এই ভিডিঅ'টোৱে দুটা পাৰ্ট কৰিম যিহেতু ভিডিঅ'টো দীঘলৈ যাব নহ'লে নেক্সট পাৰ্ট কণ্টিনিউ কৰিব আপোনালোকে ইয়াতে নেক্সট প্ৰথম পাৰ্টটো সমাপ্ত কৰিছোঁ